Hello friends, আজি আমি গৈ আছো ফকিৰ বিয়ালৈ। এতিয়া মই ৰেডি হোৱা নাই আৰু ৰেডি হ'ম বোলে। প্ৰথমতে মাৰ ঘৰলৈ গৈ আছো আৰু মাৰ ঘৰত গৈ পেলাই ড্ৰেছবোৰ চেঞ্জ কৰি পেলাই বেলেগ ড্ৰেছ পিন্ধিম আৰু এতিয়া গৈ আছো হাজবেণ্ডৰ ঘৰৰ পৰা মাৰ ঘৰলৈ। এতিয়া আমি ওলাই গ'লো ঘৰৰ পৰা তেজপুৰলৈ বুলি ফকিৰ বিয়ালৈ। এয়া আমি লগত গৈ আছে আৰু মা আৰু পিছপিনে বৌ আছে। বৰ মুখখন দেখাই পোৱা নাই, অলপ ওলাই দিব। এয়া বৌ। এতিয়া আৰু এটা বিয়া আছে মোৰ ষ্টুডেণ্টজনী, হলেশ্বৰত আছে। এতিয়া হলেশ্বৰত ফাৰ্ষ্ট বিয়া, তাৰপিছত তেজপুৰ মোৰ ফকিৰ বিয়া, তাৰপিছত আকৌ মোৰ বান্ধৱী এজনী আছে ভকত গাঁৱত তাত বিয়া। ফাইনেলি আহি পালোঁ ফকিৰ বিয়ালৈ। গৈ পোৱাৰ পিছত দেখিছোঁ মোৰ মৰমৰ সখীজনী ইমান ধুনীয়া লাগি আছিল, বহুত ধুনীয়া লাগি আছিল আৰু তথাপিও মোৰ ফালৰ পৰা তাইক বহুত শুভেচ্ছা থাকিল। ফাইনেলি মোৰ বন্ধু বান্ধৱীকেইটা আহি গ'ল আৰু বহুত দিনত লগ পাইছোঁ, বহুত ভাল। কলেজীয়া দিনবোৰ শেষ হ'লে সকলোৱে নিজৰ নিজৰ চাকৰিজীৱী বা নিজৰ ব্যক্তিগত লাইফত বিজি হৈ যায়। তাৰপিছত এদিন এনেকুৱা মুহূৰ্তত লগ পাব পালে আৰু সকলো লগ হৈ কলেজীয়া দিনৰ স্মৃতিবোৰ আকৌ সজীৱ হোৱা যেন লাগিল। বহুত মস্তি কৰিলোঁ। মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ, আপোনালোকে ইমান সময় ধৰি মোৰ ভিডিঅ' চোৱাৰ বাবে। আৰু লগতে মই কেইখনমান ফটো আৰু ৰিলছ আপোনালোকক শ্বেয়াৰ কৰিছোঁ। প্লিজ আপোনালোকে যদি বেয়া নাপায় আকৌ অকণমান সময় নষ্ট কৰি চাব। থেংক ইউ।